নমস্কাৰ, মই ধন্তি। আজি এটা নতুন ব্লগ লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি আমাৰ ঘৰলৈ আহিলে এজন বিশেষ ব্যক্তি, অসমৰ এজন জনপ্ৰিয় দাদা। নামটো মই এতিয়া ঘপককৈ কৈ নিদিওঁ। তেওঁ ভিডিঅ' চাই খুব ভাল পায়, চবেই অসমবাসী ৰাইজে মৰম কৰিছে। ময়ো তেওঁ এজন বহুত ডাঙৰ অনুৰাগী। তেওঁ আহিলে বুলি কোৱাত মই টাউনত আছিলোঁ, তাৰ পৰা দাদা আহিছে বুলি কোৱাত ধপলিয়াই আহিছোঁ ঘৰলৈ। আৰু এয়াই হৈছে আমাৰ অসমৰ জনপ্ৰিয় কমেডি কৰা আৰু সকলোকে সহায় থকা তামুলী দা। নমস্কাৰ। ঘৰলৈ আহিলে দিব পৰাকৈ একো নাইকিয়া, তথাপিও এখন সৰু ফুলাম গামোচাৰে তামুলী দাক আমি মৰম যাচিছোঁ আৰু আমাৰ ফালৰ পৰা বহুত বহুত ভাল পোৱা যাচিছোঁ। আগন্তুক আৰু ভাল লাইফত কুশল হওক। আজি সঁচাকৈ খুব ভাল লাগিছে। এখনি বস্ত্ৰ পিন্ধাইছে, আশা ৰাখিছোঁ মাকে পিতৰ কাৰণে খুব কানে। আশা ৰাখিছোঁ আজি মাকে এখন গামোচা পিন্ধাইছে, বস্ত্ৰ ভাল লাগিছে। আশা ৰাখে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া তামুলী দা, মই আপোনাৰ কমেডি ভিডিঅ' এটা চাইছিলোঁ। সেই যে কমেডি যে আপুনি যে বাপেকক যে কৈছিলে যে তোক যদি নিদিয়ে প্ৰথমে ৰভাখন কাটিম, তাৰপিছত সুস্মিতাৰ মোবাইলটো দিয়া। মোবাইলটো লোৱা। সুস্মিতালৈ ফোন এটা কওকচোন, কি হৈছে? হেল্ল'। সুস্মিতাৰ মই বহুত কষ্টই ভাল পালোঁ। তোমালোকৰ দেউতাই বেছি দেখুৱাইছে, তোমালোকৰ দেউতা অইলতহে কৰে। সুস্মিতাৰ তোমাক কোন মাইকেলে আঙুঠি পিন্ধাই পিন্ধাই দেখা যাব? প্ৰথমে ৰভাখন কাটি পেলাম, 2 নম্বৰত দেউতাৰ ৰভা খোটাত বান্ধি থৈ দিম, 3 নম্বৰত সুস্মিতাক কোন মাইকেলাই পিন্ধাই আঙুঠি দেখা যাব। আশা ৰাখিছোঁ গৰু মই লতাৰ লাগি, মানুহ মই কথাৰ লাগি। প্ৰবীণ তামুলী বহিছে সুস্মিতাৰ লাগত লাগি, দেখা যাব। বিশালখন মই সুস্মিতাক ডাকি দিম, ফ্ৰিজৰ পানীয়ে গা ধুৱাম, বিশালখন মই কাপোৰ দিম, নাৰিকলৰ পানীয়ে পোকৰ ধুৱাম। আৰু সুস্মিতাক যি আঙুঠি পিন্ধাই পুধলি মুখতে আঙুঠি উঠাম। আৰু কোনোবা মাইকেলাই যদি সুস্মিতাক পতাবলৈ আহে, সেইখন বিবাহ নহ'ব, ৰভা কটা কটা হ'ব আৰু বাপেকে হাজবেণ্ড পাব। বেয়া নাপাব, ডাইৰেক্টে কৰিছোঁ। সুস্মিতাক মই বহুত কষ্টই পঠাইছোঁ। আই লাভ ইউ শব্দটো বজাৰত নাপায়, কিনিবলৈ নাপায়, মাত্ৰ হৃদয় বেয়া পায়। প্ৰবীণ তামুলীক যদি উফলিঙা কৰে সুস্মিতা বাপেকে, বিয়া নহ'ব। এইখন এখন জেলৰ আৰু কেছ কছাৰী কৌতুক অভিনেতাৰ যোগেদি এখন সুস্মিতা বিয়া কাহিনী হ'ব। কোনোবা মাইকেলাই পাৰিলে আঙুঠি পিন্ধাওক। প্ৰথমে পাব ৰাষ্ট্ৰীয় পুৰস্কাৰ বাপেকে, আঁঠুকুৱাই থৈ দিম। দ্বিতীয়ত পাব মাকক, আঁঠুকুৱাই থৈ দিম কলতলত। তৃতীয়ত সুস্মিতাক আঁঠুকুৱাই থৈ দিম 72জন ডেকা ল'ৰাৰ আগত। নমস্কাৰ। ধন্যবাদ। আপোনাৰ ভিডিঅ'বিলাক চাই খুব ভাল লাগে। এই ভিডিঅ'টো মই খুব চাইছিলোঁ আপোনাৰ। প্ৰথমে ৰভাখন কাটিম, তাৰপিছত হেৰি কাটিম, মই খুব হাঁহিছিলোঁ এতিয়া আৰু চাই থাকোঁ। আৰু এটা আপোনাৰ ভিডিঅ' ভাল লাগে, দুষ্টক দমন, শান্তক পলং, মাইকৰ কাহিনী, জেনেৰেটৰ কেপাচিটি, লাইকৰ কেপাচিটি আৰু পেণ্টাৰ কেপাচিটি। যাওঁ ব'লা ৰাণী, তোমাক ৰাজস্থানলৈ লৈ যাওঁ, পাকিস্তান ওচৰলৈ। এতিয়া গুচি যাওঁ সম্পূৰ্ণ জাতি বকুতলৈ নমস্কাৰ কৰি যাওঁ। সৈন্য মাজোৱা, দৈত্য কাহিনী, দুষ্টকৰ্ম, অনেক যাওঁ। নেক্সেলৰ ৰাণী পলন, দুষ্টক দমন, শান্ত পলং, কৃষ্ণ কাহিনী। জয় বোলে ৰাম বল, জয় বোলে ৰাম বোলে। মাৰাপতি বুটমঙি ইয়াতে দুপকাল দিলোঁ, মাৰাপতি বুটমঙি ইয়াতে কণকত বাবাই গাখীৰ কাকত কলিতা টেনশ্যন যেনে সময়ত ৰঞ্জু বিজু তামোল কাটিব নাই, চুফাই কাটি সনাকাটা কৰা আছে। এইবোৰ ঘূৰে এঠালকা দৈ আৰু নেপালী গাখীৰ সনাকাট নপতা চালি পতা পাওঁ নিগিতা কৈছোঁ। কিছুমান দৌৰতা শুনা ভকত বৈষ্ণৱ সেৱা সমাজ কথা মুহূৰ্তত তাল যোৱা খা যাম বোলে। গোটৰ যা সোনকালে, গোটৰ আছে সোনকালে যাম। মাইকীবোৰ গোটৰ ভালে গ'ল, পুৰুষবিলাক ন সনাকাটে মুহূৰ্তৰ পৰা তালৰ পৰা ধৰি আমাৰ কথা সমাজ কয়। 3 ঘণ্টা পাছত কিখন খুৱাইছে বদনাম গাওঁ। হাৰে এইটো বোলা লৈ যাওঁ, এইটো বোলা যাওঁ, 2 ঘণ্টা পিছত বদনাম গাওঁ। কৈছোঁ ইমান দাদা আপুনি খুব ভাল মন্ত্ৰী, আশা ৰাখিছোঁ। খালি আপুনি যিখিনি মেট্ৰিক লোৱা পাছ কৰিছে, আপুনি বুলেট দিম বুলি কৈছিলে, কিবা দিম বুলি হায়াৰ ছেকেণ্ডেৰী চেকেণ্ডেৰীখিনি আপুনি স্কুটি দি দিলে ভাল কৰিলে। পঞ্জাৱ চাউলকেইটা দি ঠকিলে নহ'ব। আলুৰ দাম বহুত বাঢ়িলে, তেলৰ দাম বাঢ়িলে, কিক মাৰিলে 200 টকা তেল খায় আৰু মিঠাতেল তোৱাবই নাই। মাইকীৰ লগত কাজিয়া হৈছে। এতিয়া মুখত আলুগুটি পুৰি খাইছোঁ।
এই কথাটো ধন্যবাদ দিয়ক অসমৰ ৰাজ্যক কোৱা গওক আৰু ল'ৰা ছোৱালী উন্নত কৰক এতিয়া পাপৰ ভাজি খাবলৈও দিগদাৰ হৈছে পাপৰ ভাজি খাবলৈ এতিয়া জুইত পুৰি খাইছোঁ পাপৰ দেৰি গৈ গৈছে কালি পাপৰ দিলোঁ দেৰি গাই গ'ল তাৰমানে তেলত পুৰিব পৰা নাই আমাৰ মাইকী কিমান দাদা হৈছে তাৰপিছত মাইকী মানে গালি পাৰিছে আই লাভ ইউ শব্দটো একাই গৈছে কালি মাইকীৰ লগত থটা মজা কৰোঁতে ভাত গৈ মাটিত পৰিছে থালত পৰা নাই ধন্যবাদ সিমন্ত দাদা বেয়া নাপাব যদি বেয়া পায় আপুনি এটা কমেণ্ট কৰিব নমস্কাৰ অমিতা ক'ত আছা মই এগলা নাচিমত আছোঁ এই গেছটো ফেম হৈ গ'ল ভালনে কালি বোলে ওলোটাকৈ বিচনাত মুতিলা হয় জানো কথালৈকে শুই আছিলা পপাক কৰিবা তোমালোকৰ কেইটা কয় তোমালোকৰ পপাইনো কেইটকা দৰমহা পায় তোমালোকৰ যেতিয়া পপাই দৰমহা পায় মই কুকুৰটোৱে বেছিয়ে ভাত খাই হ'লতো আছে কৰো নেবাৰ তাক বেছি ভাল চালে ভাল সুস্মিতা তোমাৰ দেউতাৰ কালি আই লাভ ইউ শব্দটো নেপাহিবা দেই যি লাগে তাকে দিম বিশালখন তাকে দিম তুমি যদি গেটাই কোৱা তোমাক মই বাইফত দিম অ'কে মাই গড চৰি থেংক ইউ তামুলী দা আপুনি আমাৰ ঘৰলৈ অহাৰ কাৰণে আকৌ লগ পোৱা আশাৰে আজি আমি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ লাষ্টত কিবা ক'ব একো নাই ধন্তি আমাৰ জয় হ'ব লাগিব ধন্তি ছাবস্ক্ৰাইব কৰিব লাইক কৰিব নাপাৰিব চেনেলটো উপভোগ কৰিব পাৰিব আৰু কোনোবা ভুল হ'লে মাৰ্জনা কৰিব আশা ৰাখিছোঁ সদায় ছাবস্ক্ৰাইব হ'ব যাতে ঘণ্টাটো বজাই দিব আৰু ধন্তিক সদায় আগবঢ়াই নিবৰ কাৰণে বৰ বিশেষ আপোনালোকৰ অসমৰ ৰাইজলৈ মই কমেণ্ট কৰিলোঁ নমস্কাৰ ধন্যবাদ